নমস্কাৰ, মোৰ নাম প্ৰতিভা বৰা। মই এগৰাকী ক্লিনিকেল সাইকোলজিষ্ট হয়। মই JAV চিভিল হস্পিটেল কাজলগাঁৱত মই এজ এ ক্লিনিকেল সাইকোলজিষ্ট প্ৰেক্টিছ কৰি আছোঁ। গতিকে আজিৰ দিনটো আমি উদযাপন কৰিছোঁ ৱৰ্ল্ড মেণ্টেল হেল্থ ডে হিচাপে, বিশ্ব মানসিক স্বাস্থ্য দিৱস। আৰু এই দিনটো এইটো কাৰণেই উদযাপন কৰিবলগীয়া হৈছে যে আমাৰ সমাজত এতিয়াও মেণ্টেল হেল্থ বুলি ক'লে মানুহৰ মাজত সেই জ্ঞানটো কম থাকে আৰু মানুহে বুজি নাপায় মানসিক স্বাস্থ্য হয় কি আৰু মানসিক স্বাস্থ্য আমি কিয় সেই মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগে। গতিকে সেই উদ্দেশ্যে আমি এই এৱেৰনেছ প্ৰগ্ৰেমটো আজি উদযাপন কৰিব লগা হৈছে। আৰু ইয়াতে মেইন পইণ্টছ যোনখিনি আমি কভাৰ কৰিছোঁ, তাতে ধৰক প্ৰথমতে তেওঁলোকৰ মাজত সেই এৱেৰনেছটো আনা যে মানসিক ৰোগৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয় আৰু যে আমাৰ মানসিক স্বাস্থ্য বুলি ক'লে আমাৰ মনটোৰ ওপৰত আমি কিমান বেছি ইম্পৰ্টেঞ্চ দিব লাগে। যি ধৰণে আমি শাৰীৰিক ৰোগ হ'লে যি ধৰণে আমি তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাওঁ, সেইমতে আমাৰ যেতিয়া মানসিকভাৱে আমি সুস্থ ফিল নকৰোঁ বা ভাল নালাগে মনটো, বা কেতিয়াবা মানুহৰ খুব বেছি এটা খং উঠে, কিছুমান মানুহে নিচা জাতীয় বস্তু গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ ফলত পৰিয়ালত বহুত কাজিয়া পচাল হয় বা ফেমিলি মেম্বাৰ্ছ ল'ৰা ছোৱালীৰ মাজত এটা বহুত বেয়া প্ৰভাৱ পৰা হয়। গতিকে এই লক্ষণসমূহৰ ওপৰত আমি তেওঁলোকক সজাগতা কৰিলোঁ আৰু যেতিয়াই এনেকুৱা ধৰণৰ লক্ষণ দেখা পায় নিজৰ মাজত বা আন কাৰোবাৰ মাজত, তেওঁলোকে তাৰ কাৰণে কি কৰিব লাগিব আৰু সেইখিনি কথা আমি ভালকৈ তেওঁলোকক সজাগতা কৰিলোঁ যে মানসিক ৰোগৰো চিকিৎসা আছে। যেনেধৰণে শাৰীৰিক ৰোগৰ চিকিৎসা থাকে, ঠিক তেনেকৈ মানসিক ৰোগৰ চিকিৎসা থাকে। আৰু সেই চিকিৎসাৰ আমি গোটেই প্ৰণালীখিনি প্ৰচেছখিনি বুজাই দিলোঁ যে প্ৰথমতে মানসিক চিকিৎসাৰো স্কেনিং হয়, টেষ্টিং হয়, যে আমি প্ৰথমতে পৰীক্ষা কৰোঁ যে কেনেকুৱা ধৰণৰ ৰোগ হৈছে তেওঁৰ, আৰু ৰোগখিনি ধৰক মানসিক ৰোগৰো চিভিয়েৰিটি লেভেল থাকে, মাইল্ড, মডাৰেট, চিভিয়ৰ। চ' সেইমতে ট্ৰিটমেণ্টখিনি দিয়া হয়। আৰু ট্ৰিটমেণ্টটো দুই প্ৰকাৰৰ থাকে। এটাটো হৈছে ধৰক মেডিচিনছ খাই পেলাই ভাল হ'ব পাৰে, আৰু এটা থাকে আমাৰ যোনটো চাইক'থেৰাপি বুলি কয়, য'ত আমি পেচেণ্টজনৰ লগত বা ৰোগীজনৰ লগত আমি কথা পাতোঁ, তেওঁৰ লগত আলোচনা কৰোঁ তেওঁৰ লক্ষণসমূহ বা তেওঁৰ হিষ্ট্ৰী, তেওঁ পৰিয়ালত কাৰোবাৰ তেনেকুৱা ধৰণৰ ৰোগ আছিলে নেকি। গতিকে সেইখিনি কাউন্সিলিং কৰি, তো সেইটো এটা প্ৰকাৰৰ ট্ৰিটমেণ্ট থাকে। ধৰক বহুতে দৰৱ বুলি ক'লে ভয় খাবও পাৰে, দৰৱ খাবলৈ বহুত মানুহে। গতিকে তেনেকুৱা এটা এনভাইৰনমেণ্টটো যে প্ৰভাইড কৰা হয়, যে আমি কথা পাতি ধুনীয়াকৈ এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্টতো যে আমি সেই চিকিৎসাটো আমি যে ভাল কৰিব পাৰোঁ বা চিকিৎসা কৰিব পাৰোঁ, তো সেইখিনিৰ ওপৰত আমি তেওঁলোকক সম্পূৰ্ণ সজাগত কৰিবলৈ চেষ্টা কৰিলোঁ আজিৰ এই প্ৰগ্ৰেমটোৰ যোগেদি। আৰু ইয়াৰ পিছত যিটো এৱাৰনেছ প্ৰগ্ৰাম কৰিছে আপোনালোকে, ইয়াৰ পাছত আৰু কি প্ৰগ্ৰাম? ইয়াৰ পিছত আমাৰ ৰেলী আছে, তাৰপিছতে ষ্ট্ৰীট প্লে আছে। চ' সেইখিনি বস্তুৱে তেওঁলোকক আৰু বেছি ভালকৈ বুজিবলৈ সহায় কৰিব ষ্ট্ৰীট প্লেৰ জৰিয়তে।